3, 2, 1. হে প্ৰভু গাটো কেতিয়া ভাল পাম অ' বৰ কষ্ট দিয়া হৈছে ঘৰখনক ভাল নোপোৱাই হলো দিন হ'ল গাটো ভাল নোহোৱা ভাইটিয়ে গম পায় নে নাপায় জানো খবৰ এটা ল'বলৈও অহা নাই সি ডাঙৰ পোনা তই কিবা খাবি নি অ' তোৰ ভোক লাগিছে নেকি ৰ বোৱাৰীক মই কওঁগে যদি তোৰ ভোক লাগিছে কিবা এটা বনাই দিবলৈ নাখাওঁ দে মা শুইনো কিমান খাম আৰু নাখাওঁ দে মা একো নাখাওঁ অ' তহঁতিনো মোৰ বাবে কিমান নকৰ আৰু হ'ব আমি থকালৈকে তোৰ একো নহয় দে মই আছো নহয় মই আছো বোৱাৰী আছে নাতিটো আছে তই একো চিন্তা নকৰিবি তোৰ ভাল হ'ব দে মা ভাইটিয়ে গম পায় নে নাপায় অ' মোৰ যে গা ভাল নাই বুলি ইমান দিন হ'ল দেখোন দুসপ্তাহ হ'ল ভাইটিয়ে খবৰ এটা লোৱাহি নাই যে নাজানো আৰু দেই সৰু পোনাটোনো কেলে এনেকুৱা হ'ল বিয়া পতা পাছৰ পৰা ইমান কষ্টই পঢ়ালো মেলিলো টাউনত থাকিলে এতিয়া টাউনতে ঘৰ বাৰী পাতিলে আহিব পাৰে নহয় গাঁও ঘৰলৈ নাই এনেকুৱাই ল'ৰা মই জন্ম দিলোঁ অ' মাকজনীকো পাহৰিলে ককায়েকটোকো পাহৰিলে ককায়েকটো যে গা ভাল নাই বুলি খবৰ এটা ল'বলৈ নাই অহা জানো কেলে এনেকুৱা হ'ল সৰু পোনাটো বিয়া পতা পাছৰ পৰাহে এনেকুৱা হ'ল আগৰ দশতো এনেকুৱা নাছিলে ককায়েকলে মৰম বৌয়েকলে মৰম বিহুত প্ৰতি হ'লেও আহে এতিয়া বিহুতো নাহেহি হ'ব মা সেইবোৰ কথা পাতি থাকিব নালাগে আৰু সৰু ভাইটি সি কিবা কামততো বিজি থাকে নহয় তাৰতো অফিচ থাকে ছুটি নাই পোৱা চাগে আহিব আৰু এদিন বাদ দিয়ক আৰু সেইবোৰ কথা পাতি মনটো বেয়া কৰি থাকিব নালাগে আমি আছো নহয় তাকে বোৱাৰী নিজৰ ল'ৰা যে নাভাবিও নোৱাৰো দুয়োটাই মিলা প্ৰীতিয়ে থাকিলেহে মই শান্তি পাওঁ এনেকৈ থাকিলে বৰ কষ্ট পাওঁ আগতেও ইহঁতি সৰু হৈ থাকোঁতে কাজিয়া লাগিলেই নহয় মোৰ একেবাৰে সিহঁতি মাৰ খায় তাৰপিছত একদম দুয়োটাই লগতে মিল হয় আৰু এইবোৰ দেখি মোক ইমান ভাল লাগে জানানে এতিয়া দেখোন সেইবোৰ নাই এতিয়া সৰুটোৱে ককায়েককো পাহৰিলে হ'ব দে মা মন বেয়া কৰি নাথাকিবি ভাইটি আহিব দে তাকেহে অ' ডাঙৰ বোপা তোকো যেনেকৈ মৰম কৰোঁ তাকো দেখোন সেনেকেই মৰম কৰিছিলোঁ সিনো কেলে এনেকুৱা হ'ল জানো আপুনিও মাক বেছিকৈ তাৰ কথা কৈ নাথাকিবচোন ভাইটিৰ কথা কষ্ট পায় নহয় নাই কোৱা অ' সিও মোৰ খবৰটো গম পায় নে নাপায় তাকেহে মুখত ওলালে অ' বহুত দিন হ'ল নহাই হ'ল ঘৰখনলৈ মনত পৰেও কেতিয়াবা আপোন মানুহবোৰলৈ নিজৰ মানুহবোৰলৈ হ'ব দিয়া তোমাৰ ভাইটি চহৰীয়া হ'ল তাকো চহৰীয়া ছোৱালীও বিয়া পাতিলে এতিয়ানো গাঁৱলৈ কিয় আহিব চাকৰিও পালে তুমি পঢ়াই শুনাই তাক ডাঙৰ কৰিলা এতিয়া দেখোন তোমালোককে পাহৰিলে চাবা আহিব এদিন তুমি ইমান টেনশ্যন নল'বা তাকে জুৰি ভাইটিক যে কিমান কষ্ট কৰি পঢ়াইছিলোঁ দেই তাৰ ঘৰে হাজিৰা কৰি কৰি মই নপঢ়িলোঁ তাকে পঢ়ালোঁ এতিয়া সি কেলে জানো এনেকুৱা হ'ল হ'ব আৰু তোমালোকা এইবোৰ কথা শুনি শুনি যে মোৰ যে একদম মগজটো বেয়া হৈ যায় দেই সঁচাকৈ নেভাবোঁ বুলি ভাবোঁ কেনেকৈনো নিজৰ ভাইটোৰ কথা নভবাকৈ থাকিব পাৰোঁ অ' চাকৰিটো পোৱাৰ পৰা সি দেখোন ঘৰখনলৈ মাত্ৰ এবাৰহে আহিছে নহাই হ'ল অথনিৰ পৰা কাম কৰি এতিয়াহে আজৰি হৈছোঁ চাহকণ খাম বুলি ভাবি থাকোঁতে ঠাণ্ডাই হ'ল হেৰা মই অফিচৰ পৰা আহিলোঁ সোনকালে ভাতকেইটা দিয়া আৰু মই বজাৰ কৰিবলৈ যাওঁ দেই মই এতিয়া আজৰি হৈ চাহকণ খাবলৈ লৈছোঁ ভাতকেইটা বাঢ়ি খাওঁগে মই নোৱাৰোঁ ভাত বাঢ়ি দিবলৈ তুমি ভাতো বাঢ়ি দিব নোৱাৰে মোক চাহহে খাইছা আন বেলেগ একো খোৱা নাই নহয় নোৱাৰোঁ মই ভাতো বাঢ়ি দিবলৈ মানে সময়কণ নাই আৰু শুনা গাঁৱলৈ নোযোৱা বহুত দিনেই হ'ল মাজনী আছে নহয় মাক চাবলৈ মোৰ মন যায় নহয় তুমিতো নোযোৱাই মই কাইলৈ যাম বুলি ভাবিছোঁ কিমান দিন হ'ল মালৈও খবৰ খাতি নাই দাদালৈও ফোন কৰা হোৱা নাই তোমাৰতো সেইবোৰ কাণ্ড জ্ঞানটো নাই ক'লেও বেয়া পোৱা আজি একেবাৰে বেলেগ ককাইক বৌয়েকলে মাকলে মৰম জাগিছে অ' কথা ক'বলৈ আহে ইমান যাবলৈ মন গৈছে যাবা কিন্তু তাত গৈ পইচা পাতি খৰচ কৰি মানুহটো একেবাৰে খুন্দা হৈ নাহিবা মোক নক'বা যে ঘৰলৈ যোৱাৰ কাৰণে এতিয়া পইচা নাই বুলি নক'বা মই খোজাৰ সময়ত মই যেতিয়া খোজোঁ মোক কিন্তু পইচা দিব লাগিব কৈ দিছোঁ হ'লে আগতীয়াকৈ কৈ দিছোঁ এই ককায়েৰক আৰু বৌয়েৰকৰ ল'ৰা এটা আছে নহয় মৰমতে দি নাহিবা পইচা কৈ দিছোঁ হ'লে সেইখন মোৰ নিজৰ ঘৰ তুমি তেনেকৈ কথা নক'বা ইচ কথা ক'লে বেয়াই পায় বৰ একেবাৰে নিজৰ ঘৰো অ' তামোলত খেলোঁ আহা আকৌ
চুনুকণ মই আকৌ ফিল্ডলৈ নাযাওঁ আৰু দেই ইয়াতে তই খেল আৰু হেৰি নহয় এই বাপেৰকো ইটো দিব লাগে সিটো দিব লাগে মই সেই বাহিৰলৈ নাযাওঁ আৰু বুজিছ ইয়াতে বহি আছোঁ খেল আইতা দেউতাই কেতিয়াকৈ ভাল পাবনো পাব পাব আৰু কেইদিনমানৰ পাছতে আৰু পাব আৰু দেই দেউতাই দৰৱ পাতি খাইছে নহয় ভাল হৈ যাব আকৌ তোৰ লগত খেলিব পাৰিব আইতা দাদাই যে বহুত দিন অহা নাই ঘৰলৈ নাহে নেকি মোক পাহৰিলে নেকি মোলৈ চকলেট নানে নি মই ক'ব নোৱাৰিছোঁ নহয় বোপাই এতিয়া দাদাৰে কেতিয়াকৈ আহিব জানো দাদাৰে আমাক পাহৰিলেই নে কিয়ে নে আহিব আৰু ৰ তোলৈ চকলেট আনে নে নানে এতিয়া নাজানো আগতে আনিছিলে এতিয়া দাদাৰে বিয়া পাতিলে নহয় আকৌ সেই খুৰীকো চাব লাগে নহয় সেইকাৰণে সময় নাই পোৱা দে আহিব আৰু আইতা দাদাই দেউতা ভাগৰ গা ভাল নাই বুলি নাজানে নেকি কিয় অহা নাইনো আগতে যে আহে দাদাই যে ঘৰত থাকি যায়হি তোমাকো ইমান ধুনীয়াকৈ মা বুলি মাতে আৰু তোমালোকে চবেই লগ লাগি ভাত খোৱা যে আৰু দাদাই যে মোক যে ভাত খুৱাই দিয়ে মোৰ ইমান ভাল লাগে আজিকালি কিয় নাহেনো আহিব যা তই খেলগে যা সেইবোৰ কথা সুধি থাকিব নালাগে যা তই খেল আকৌ আহিব নহয় দাদাৰে আহিব ইয়াহু কণমানি ল'ৰাটো দাদাইকক বিচৰা হৈছে এনেকৈ সুধিব পৰা হ'ল কিমান দুখৰ কথা নিজৰ ঘৰখনলৈ নহা হ'ল ল'ৰাটো বেলেগ চাবলৈ মন গৈছে ককায়েকটো খবৰ এটা নলয় জানো আহেনে নাহেনে মাকজনী আছোং খবৰ এটা নাই খবৰ এটা নলয় ককায়েকটো যে বেমাৰ হৈ বিচনাত পৰি আছে খবৰ এটা নাই কেতিয়াকেনো আহিব আৰু আহিলে মনটো ভাল লাগিব আৰু দেই এতিয়া মনটো ইমান বেয়া লাগে তাৰ কথা সুধিলে এই ল'ৰাটোৱে সুধিলে সৰু ল'ৰা কিনো জানে আৰু হেৰা চুনুকণ ক'ত আছে দেখা নাই ল'ৰাটো চুনুকণ আগফালে মাৰ লগত খেলি আছে মায়ে তাতে বহি পেলাই চাই আছে হেৰা ভাইটিয়ে সঁচাকৈ পাহৰিলে নি মোক যদি ককায়েকলে মৰম আছে আহিব ইমানকৈ কৈ থাকিব নালাগে দেই মোৰ খংহে উঠে আৰু এই ভাইটিৰ কথা যে মোক শুনোৱাই নাথাকিব দেই নহয় এটাই ভাইটি বৰ মৰম কৰিছিলোঁ নহয় নিজে নাখাই নবৈ তাকে খুৱাইছিলোঁ সেইকাৰণে তালে মৰমটো বেছিয়ে আছে দিয়া তালে আপোনাৰ মৰম আছে তাৰ জানো এতিয়া মৰম জাগিছে আহিছে জানো খবৰ এটা নলয় সেইবোৰ কথা মোক নুশুনাব তাই শুনাই ককায়েকটোৱে কিমান কষ্ট কৰি এতিয়া ককায়েককে পাহৰিলে এতিয়া টাউনৰ মানুহ হ'ল যে এই চহৰত থকা হ'ল যে একো নালাগে আৰু এতিয়া গাঁওবোৰ পাহৰিলে আৰু আহিবও নোৱাৰেনে বাৰু মাকজনী চাবলৈ ককায়েকটোক চাবলৈ আমাৰ কাৰণে নাহিলেও হয় বাৰু এই মাকৰ কাৰণে আৰু ককায়েকৰ কাৰণে আহিলেও হয় জানো কিয় এনেকুৱা হ'ল মাজনীলে মনত নপৰেনে বাৰু তাৰ হ'ব এতিয়া ইমানকৈ ভাইৰৰ কথা চিন্তা কৰি থাকিব নালাগে দেই হ'লে মোক তাৰ কথা নক'বা আৰু দেই মোৰ খংহে উঠি যায় এনেকুৱা হ'ব লাগেনে বাৰু নিজৰ ঘৰখনকো পাহৰি গ'ল মাকজনীকো পাহৰিলে ককায়েককো পাহৰিলে সি বাৰু মাকো পাহৰি থাকিব লাগেনে বাৰু মাজনীলেও মনত নপৰেনে বাৰু তাৰ